আজি ভাং খাই পুৰা চবৰে অৱস্থা বেয়া। হে গাইছ মই পোনে উঠিলোঁ তাৰমানে আজি হৈছে মহাশিৱৰাত্ৰি। তো শিৱৰাত্ৰি বোলে আমাৰ তাৰমানে ইয়াত গধূলিয়ে পূজা কৰে তাৰমানে মন্দিৰৰ ৰাইজত। তো দিনত যিখিনি পাৰোঁ দেখাম আৰু গধূলিও দেখাম। তো এতিয়া অলপ ফ্ৰেছ হৈ লওঁ পোনে জাষ্ট উঠি পেলাই এনেই পিছফালৰ দিশে আহিছিলোঁ। তো ভিডিঅ'টো তাৰমানে এতিয়া আৰম্ভ কৰি দিলোঁ। এনেকৈ গাইছ দুপৰীয়া হৈ গ'ল। দুপৰীয়া মানে ঘৰতে খিচাৰিটো খাই দিলোঁ, খিচাৰি আৰু তৰকাৰী। তো মোৰ লগৰ এজন আহিছে, তো সি ফোন মাৰিছে, মই তালৈ এতিয়া যাই আছোঁ। তো আপোনালোকো দেখাই আছোঁ। তো গাইছ এই বাইকখন তাৰমানে মোৰ লগৰজনে কিনিছে। বাইকখনৰ নামটো আপোনালোকে প্ৰায় চবে জানেই, GT 650। তো এই বাইকখন লগৰজনে কিনিছে। তো আপোনালোকে অকণমান বাইকখন চাওক। তো বহুত দিনে হ'ল কিনা, মই তাৰমানে ভিডিঅ'ত দেখাব পৰা নাছিলোঁ, তাৰমানে ইয়াক লগো পোৱা নাছিলোঁ বহুত দিন হ'ল। তো গাইছ আজি আৰু শিৱৰাত্ৰি বুলি অকণমান খাই দিওঁ আৰু। তো শিৱৰাত্ৰি বুলি ক'লে মেইন বস্তু হৈছে এইটো, মানে ইয়াত বনাই আছে এতিয়া ঘুটা চাহ। তো এতিয়া মানে অলপ খাই দিওঁ। অহাকালি হৈছে মাৰ্চৰ 1 তাৰিখ। মাৰ্চৰ 1 তাৰিখে মোৰ জন্মদিন। আপোনালোকে কমেণ্টত হেপী বাৰ্থডে বুলি লিখি দিব।